Santali News Pahta se kon joto ko sagun johar. BTR and Hormohatin Kamia rasia Arup Kumar Dey COVID-19 kon bancao ar cetaona tahen lagi press meet hotete sandese em hatin keda. আজি আমি ডকুমেণ্টাৰী মুভি এখন বনোৱা হৈছে কোভিডৰ ওপৰত তো খুব ভাল লাগিছে মই চালোঁ আপোনালোকেও চালে বহুত ভাল লাগিছে এইটো এটা মেছেজ সোসাইটিৰ বা মানুহৰ কাৰণে এখন মেছেজ যে কোভিডক আমি যদি মানি নচলোঁ SOP বিলাক বা গাইডলাইন বিলাক তেনেহ'লে যে মৰিব লগা হয় আৰু যিমান মানুহ আজিলৈকে মৰিছে কোভিডত আক্ৰান্ত হৈ পেলাই কিহৰ কাৰণে মৰিছে কেনেকুৱা মৰিছে নিয়ম মানা নাই একো কৰা নাই তো সেইটো লৈ একটা ধুনীয়া এটা কোভিড-19ৰ ওপৰত এখন ডকুমেণ্টাৰী মুভি আমি BTR গভৰ্ণমেণ্টে মানে সহায় কৰি পেলাই আমি এইটো বনাবলৈ সক্ষম হৈছোঁ তো বহুতে ইয়াতে কাম কৰিছে আজি এই মুভিখন সৰু এটা ডকুমেণ্টাৰী মুভি এই 10 মিনিট 11 মিনিটৰ মুভি মই ভাবোঁ যে এই মুভিটো এই ডকুমেণ্টাৰী মুভিটো চালে সকলে সজাগ হ'ব গম পাব যে সঁচাকৈ যেতিয়া এগৰাকী পেশেণ্ট কোভিড পেশেণ্ট হস্পিটেলত মৰে বা ঢুকায় কেনেকুৱা পৰিস্থিতি হয় আৰু কিহৰ কাৰণে কেনেকুৱা নেগলিজেন্সি কৰিলে কোভিডত আক্ৰান্ত হয় এইবিলাক ধুনীয়াকৈ সৰুকৈ এই মুভিটোত মানে দেখুওৱা হৈছে তো মই ভাবোঁ যে এই সজাগতা বা এই মুভিটোৰ মাধ্যমত মানুহে এটা ধুনীয়া এটা মানে হেৰি পাব তো সেইকাৰণে সকলৰ ওচৰত মই BTR-বাসী ৰাইজ আৰু আপোনালোক সকল সাংবাদিকসকল ইয়াতে বহি আছে মই এই কথাটোই ক'ব বিচাৰোঁ যে কোভিড এতিয়ালৈকে কমা নাই নো ডাউট কাৰফিউৰ যিটো সময়সীমা এইটো হয়তো কেইদিনমান পিছত কিবা হয়তো ৰিলেক্সেশ্যন আহিব পাৰে অসম গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যন মতে বা অসম গভৰ্ণমেণ্টৰ সিদ্ধান্ত মৰ্মে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সিদ্ধান্ত মৰ্মে যিমানেই কাৰফিউ ৰিলেক্সেশ্যন হওক বা যিমানেই SOP বনোৱা হওক মই অনুৰোধ কৰিব বিচাৰিম BTR-ৰ স্বাস্থ্য বিভাগৰ EM হিচাপে যে কোভিড এতিয়াও কমা নাই সকলোৱে সজাগ থাকিব লাগে আৰু নিয়মটো কমপ্লিটলি মানি চলিব লাগে